हेलो एभ्रिवान যোৱাকালি আমাৰ ঘৰত হৰিনাম এফাকি গাবৰ কাৰণে গাঁৱৰ আইসকলৰ লগতে বয়োজ্যেষ্ঠসকলকো নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতসকল আহি নোপোৱালৈকে আমাৰ এয়া কলিজাৰ দেউতাক আৰু খুৰাৰ ল'ৰা ভাইটি তিনিওৱে মিলি বজাই আছে যি পাৰিছে তাকেই বজাইছে বেছিকৈ নাজানে লগতে এয়া দেখিছে নহয় আমাৰ কলিজাও যি বজোৱাত লাগিছে যিয়ে নহওক বাৰু বজাবৰ কাৰণে যে চেষ্টা কৰিছে সেইটোৱে বহুত বাকি আজি এয়া আমাৰ কাতি মাহৰ উপলক্ষে আমি ভাবিলোঁ যে কাতি মাহটো সকলোৰে ঘৰতে গাব যিহেতুকে হৰিনাম সেইবাবে আমাৰ ঘৰটো আজি মাতো তাৰ বাবে আমি আয়োজন কৰিলোঁ এয়া দেখিছে নহয় তেখেতসকল আহি নোপোৱাৰ আগতে আমি অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ এজন দুজন কৰি লাহে কৰি আহি পালে আৰু আমাৰ এখেতে দেখিছে নহয় ধুনীয়াকৈ তবলা বজাই আছে আৰু আমাৰ কলিজা আৰু ভাইটিয়ে ধুনীয়াকৈ খেলি আছে আৰু এজনকৈ মানুহ আহি বহিছে ধুনীয়াকৈ আইসকলে বহিছে ময়ো এখন বোলো তামোলকে যাছোঁ সেইবাবে বটাখন হাতত লৈ তেখেতসকলক তামোল দিবৰ কাৰণে আগবাঢ়ি গ'লোঁ আৰু আমাৰ মাও এই ধুনীয়াকৈ শৰাইখন পাতিবৰ কাৰণে আগবাঢ়ি গৈছে কাতি মাহটো সকলোৱে তুলসীৰ তলতেই চাকি জ্বলায় আৰু আমিও সেইবাবে তুলসীৰ তলতেই চাকি জ্বলাওঁ আৰু গাঁৱৰ নাম পাৰ্টি এভাগ মাতি কেনে আমি এই কাতি মাহটো আৰু বেছি পবিত্ৰ কৰি তুলিবৰ কাৰণে আমি আইসকলক নিমন্ত্ৰণ জনালোঁ তেখেতসকলে পোৱা মতে আহি আমাৰ ঘৰত উপস্থিত হ'ল আৰু গাঁৱৰ প্ৰতিখন ঘৰতে গৈ তেখেতসকলে কাতি মাহটো সন্ধিয়া সময়ত তেখেতসকলৰ হৰিনাম ফাকি আৰম্ভ কৰিব আৰু সকলোৰে ঘৰে ঘৰে যিহেতুকে নিমন্ত্ৰণো জনাইছে নিমন্ত্ৰণ ৰক্ষা কৰি তেখেতসকলে সকলোৰে ঘৰত যিমানখিনি পাৰিছে তেখেতসকলে হৰিনাম গাবৰ কাৰণে চেষ্টা কৰিছে আগতে তেখেতসকলে শিকিও আছে যিহেতুকে সেইবাবে সকলোৱে এটা হৰিনাম শিকি আহিছে আৰু দিবৰ কাৰণে আগবাঢ়ি আহিছে লগতে এয়া দেখিছে নহয় সকলোৱে ইমান ধুনীয়াকৈ হৰিনাম থাকি জুৰিছে আৰু আপোনালোকেও চাওকচোন শুনকচোন কেনেকুৱা লাগিছে কমেণ্টৰ যোগেদি ক'বলৈ কাৰণে নাপাহৰিব এয়া সকলোৱে ইমান ধুনীয়াকৈ ধৰিছে হৰিনাম থাকি আৰু আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব যে আমাৰ গাঁৱৰ হৰিনামৰ এই দলটি আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টৰ যোগেৰে আপোনালোকে ক'বলৈ কাৰণে নাপাহৰিব আৰু আমাৰ এই হৰিনাম আপোনালোকে আগলৈ চাই যাই থাকক মই ধুনীয়াকৈ ইয়াতে দি থৈ দিছোঁ আপোনালোকে শুনকচোন কেনেকুৱা লাগিছে আপোনালোকে প্লিজ ক'বলৈ কাৰণে নাপাহৰিব দেই আৰু মই যিমানখিনি পাৰিছোঁ সিমানখিনিয়ে কামৰ মাজত আপোনালোকলৈ ক্লিপখিনি ৰাখি থোৱাৰ বাবে আগবঢ়ালোঁ আপোনালোকে তাৰ ভিতৰতে এনেধৰণেকৈ চাই যাব লাগিব যিহেতুকে মই গোটেইখিনি সম্পূৰ্ণ এটা হৰিনামৰ মই ভিডিঅ' ল'ব পৰা নাই অলপ ক্লিপ লৈ মই এড কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকে তেনেধৰণেই চাই যাওক যদি মই কেতিয়াবা পাৰোঁ যদি কেতিয়াবা আকৌ ধৰি লওক এনেধৰণৰ সময় সুবিধা মিলে তেতিয়াহ'লে মই ভালকৈ দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে এনেধৰণে আজি চাই যাওক আৰু কমেণ্ট কৰিবৰ কাৰণে কিন্তু নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া আৰু মই দি যোৱা ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন পাই যাব সকলোৱে ইমান ধুনীয়াকৈ হৰিনাম ফাকি গালে আৰু আমাৰো শুনিও ভাল লাগিলে চাইও ভাল লাগিলে লগতে ঘৰখনৰ বাবে মংগলৰ কাম যিহেতুকে সেইবাবে আমি অকণমান অন্ন তেখেতসকলৰ কাৰণে যোগাৰ কৰিছিলোঁ এয়া সকলোৱে ধুনীয়াকৈ পায়সৰ যোগাৰ কৰা হৈছিলে ধুনীয়াকৈ সকলোৱে বহি সুন্দৰভাৱে পায়স খাইছে আৰু আজি আপোনালোকে ক'বলৈ কাৰণে নাপাহৰিব যে নামবোৰ আপোনালোকে শুনি কেনেধৰণৰ পালে